খালে 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 ঐ ঐ ঐ কুকুৰৰ পোৱালিহঁত চালা চলা মূৰ্খহঁত তহঁতক কোনে ক'লে যে ৰোষ্ট কৰি আমি পৰিৱৰ্তন কৰিব পাৰিম বুলি চালা ভতুৱাহঁত ৰোষ্টৰ ফুল মিনিং গুগলত চাৰ্চ কৰি চাই ল বন্ধুসকল মই আপোনালোকক কোনোবা দিনা কৈছোনে যে আমিবোৰ ৰোষ্টাৰে ৰোষ্ট কৰি পৰিৱৰ্তন কৰিব পাৰিম বুলি আৰে তহঁতে এইবোৰ ভাবি ল কিয় আমিবোৰে ৰোষ্টহে কৰিছো কাৰো বাপেক মাক বা জাত গোষ্ঠীক ধৰি মাত মাতা নাই বা আমি সমাজক সলনি কৰিম বুলিও কোৱা নাই তাতে যদি কাৰোবাৰ গাত কথাবোৰ বিন্ধি অলপ হ'লেও পৰিৱৰ্তন হয় তেনেহ'লেতো এইটো খুব ভাল কথা হ'ব কিন্তু বন্ধুসকল আমাৰ মৰমৰ জুবিন দাই হয়তো এটা কথা ঠিকেই কৈছে আমি নতুন প্ৰজন্ম আমি ইচ্ছা কৰি দেশ জ্বলাবও পাৰোঁ সলাবও পাৰোঁ ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে মই কৈ দিছো যে মই ইয়াক কাকো ছাপোৰ্ট কৰা নাই আৰু কোনেও গাত পাতি নল'বা যদি ভিডিঅ'টোৰ বিষয়বস্তু বুজি পাম বুলি ভাবিছা তেনেহ'লে চোৱা নহ'লে ফটোৱা কমেণ্ট নকৰিবা ধন্যবাদ নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে তো বন্ধুসকল আজি আমি কথা পাতিম অসমৰ সেই কেইজন ইউটিউবাৰৰ কথা যাৰ ভিডিঅ' আমি ৰাতিপুৱা সময়ত শুই উঠি চকুকেইটা মোহাৰি ইউটিউবটো অন কৰিলে দেখা পাওঁ বোলে অসমীয়া এষাৰ কথা আছে চৰাই মৰে ৰৈ মানুহ মৰে কৈ তো বন্ধুসকল আজি এইটোৱে হ'ব বন্ধুসকল আপোনালোকৰ যদি কোনো ধৰণৰ খজুৱতি নহয় তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকে চাব পাৰে আৰু যদি ভাবিছে যে আপোনালোকৰ ভিডিঅ'টো চোৱাৰ পিছত খজুৱতি হ'ব তেনেহ'লে ইয়াৰ পৰাই ঘূৰি যাব পাৰে মোৰ কোনো আপত্তি নাই তো বন্ধুসকল এনে ধৰণৰ ভতুৱা মক্কেলামিৰে ভৰা আৰু মামৰে ধৰা ইউটিউবাৰবোৰক এহেকা দিবলৈ বলক আজি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ মাছৰ ভাল পাওঁ চিতল হে পাচলি ভাল পাওঁ পটল আজিকালি ভাল লগা হ'ল ৰঙা পানীৰ বটল বন্ধুসকল কিছুদিন আগতে আমাৰ ইউটিউব জগতখনৰ ভিতৰত এটা বিতৰ্কৰ সৃষ্টি হৈছিল আৰু তাত আমাৰ দৰে ৰোষ্টাৰবোৰৰ ওপৰত বিভিন্ন ধৰণৰ অযুক্তিকৰ ভিডিঅ' বনোৱা হৈছিল তো বন্ধুসকল আমাৰ অসমৰ ইউটিউব জগতখনত বৰ্তমান সময়ত এনেকুৱা কিছুমান ইউটিউব চেনেল আছে যিবোৰে হয়তো বাকচৰিৰ সীমা একেবাৰে চেৰাই দিছে আৰু যিবোৰৰ থাম্বনেল আৰু ভিডিঅ'বোৰ চালে হয়তো আপোনালোকৰ সকলোৰে লাজ লাগি যাব उठा ले रे बाबा उठा ले এইবোৰ হৈছে সেইবোৰ চেনেলৰ থাম্বনেইল যিবোৰে লেতেৰা কল ৰেকৰ্ডবোৰৰ ভিডিঅ' বনাই ইউটিউবত প্ৰচাৰ কৰে আৰু কেৱল এয়াই নহয় কিছুমান এনেকুৱা চেনেল আছে যিবোৰে কমেডি ভাইন্স শ্বৰ্ট ষ্টৰী নামত লেতেৰা লেতেৰা থাম্বনেইল আৰু লেতেৰা লেতেৰা শব্দ ইউজ কৰি আছে शर्म करो भगवान से डरो भोसड़ी वालों भगवान से डरो कुछ अच्छा करो लाइफ में কিন্তু বন্ধুসকল এইবোৰ কাৰো চকুতেই নপৰে চকুত পৰে কেৱল আমাৰ দৰে ৰোষ্টাৰবোৰৰ ওপৰত কাৰণ আমাৰ দৰে ৰোষ্টাৰবোৰে হয়তো যি কয় খোলাখুলি কয় আৰু গাত বিন্ধি যোৱাকৈ কয় আমাৰ দৰে ৰোষ্টাৰবোৰে যদি কিবা এটা বেয়া দেখা পায় তাৰ ওপৰত ভিডিঅ' এটা বনাই দিয়া যায় তেনেহ'লে আমি হৈ যাওঁ পৰ্ন ষ্টাৰ কিন্তু বাকীবোৰ ইউটিউব চেনেলে যদি জানি বুজি বাকচদিয়া কৰে তেনেহ'লে তেওঁলোকে হৈ যায় ছুপাৰষ্টাৰ এয়ে হৈছে আমাৰ অসমৰ ধৰ্ম বন্ধুসকল প্ৰথমতে এইজন মহাপুৰুষলৈ মন কৰক এইজন হৈছে এজন অসমৰ গণ্য মান্য জঘন্য মামৰে ধৰা ইউটিউবাৰ যাৰ নিজৰ বুলিবলৈ একো নাই কিন্তু এণ্টাৰটেইনমেণ্টৰ নামৰ ইউটিউব চেনেল খুলি কেৱল বাকচদিয়া কৰি আছে কেৱল ডিম্পু দা ভূষণ দা এওঁলোকৰ লগত দুই এদিনৰ মূৰে মূৰে ভিডিঅ' বনাই ছাবস্ক্ৰাইবাৰ আৰু ভিউজ ঘটি আছে আপোনালোকে যদি ভালদৰে ইয়াৰ চেনেলটো চাই তেনেহ'লে আপোনালোকে জ্ঞানতকৈ পৰচৰ্চা কৰা ভিডিঅ' বেছি পাব বন্ধুসকল কিছুদিন আগতে এই নাগাৰী এণ্টাৰটেইনমেণ্ট নে কি ঘেণ্টা এণ্টাৰটেইনমেণ্ট নামৰ ফকতীয়া কাম নোহোৱা এণ্টাৰটেইনমেণ্টৰ নামত কলংকিত হোৱা ইউটিউব চেনেলটোৰ পৰা এটা ভিডিঅ' আপলোড কৰা হৈছিল আৰু তাত আমাৰ দৰে ৰোষ্টাৰবোৰক লৈ বহুতো অযুক্তিকৰ মন্তব্য দিয়া হৈছিল গতিকে মই এটা ক'ব খুজিছো যে পাৰ যদি এই কমেডি ভাইন্স শ্বৰ্ট ষ্টৰী আৰু কল ৰেকৰ্ডবোৰৰ দৰে বেয়া বেয়া লেতেৰা লেতেৰা থাম্বনেইল ইউজ কৰা চেনেলবোৰৰ ওপৰত মাত মাতাৰ ব্যৱস্থা কৰ আমাৰ দৰে ৰোষ্টাৰবোৰৰ ওপৰত একো কৈ লাভ নাই কাৰণ আমাৰ দৰে ৰোষ্টাৰবোৰে যি কয় খোলাখুলি কয় আৰু জানিব পৰা মতে আমিবোৰ ৰোষ্টাৰ হৈছো জুবিন দাৰ বহুত ডাঙৰ ফেন জুবিন দাৰ আদৰ্শৰ মতে আমি সদায় চলো নে কি কয় বন্ধুসকল আৰু কিছুদিন আগতে এই বপুৰাহঁতে একেলগে লগ লাগি আমাৰ দৰে ৰোষ্টাৰবোৰৰ ওপৰত কি মন্তব্য কৰিছিল এবাৰ চাই লওঁ আহক আৰু যেতিয়া আমি এইটো কলো এইটো মানে আমি প্ৰব্লেমটো কলো তেতিয়া কৈছে কি ইমান লাইট কিয় আহিব আৰে ভাই লাইটটো আহিবই ভিডিঅ' চাইলে লাইট আহিব কিন্তু তাত আপোনাৰ হেটাৰ্ছ কিমান আছে সেইটো চাওক বাহিৰত ওলাই চাগে দম আছে যদি ডিম্পুৰ তুলনাত সেইটো ওলাই আহক যোনটো নাম নকওঁ ডিম্পু ওলাই আহক সেইটো অলপ ডিম্পুক যদি চুমা খায় তাক চৰাব বন্ধুসকল এজন মহাপুৰুষক চিনাকি কৰি দিলোৱেই এতিয়া আৰু এজন মহাপুৰুষৰ ফালে আগবাঢ়ো নে কি কোৱা বন্ধুসকল কিছুদিন আগলৈকে এই মহাপুৰুষক কোনেও চিনি পোৱা নাছিল কিন্তু ডিম্পু দাহঁতৰ লগত লগ হৈ ভিডিঅ' দিয়াৰ পিছত এখেত জনপ্ৰিয় হৈ গ'ল জানিব পৰা মতে এখেতে বোলে কিবা জব আপডেট নে কিবা আপডেট দিয়ে কিন্তু বৰ্তমান সময়ত এখেতে কিবা বেলেগহে আপডেট দি আছে দম আছে তোৰ মাইৰে কাটি পেলাম উল্টা কথা নকবি এইগিলা উল্টা মোৰ লাইভত উল্টা উল্টা কথা ক'ব নাহিবি আছাম বয় একবাৰ চকুৰ আগত আহি দেখা তাৰপিছত এক চৰত কাণ তলিয়াই মাৰি ঠিক কৰি দিম চকুৰ আগত আহি দেখা কিয় ডিলিট কৰিলি মেছেজ আছাম বয় মাইৰেৰ মুখ ভাঙি পেলাম চৰাই ফেলে তোৰ মাইৰে এই এনেকৈ জন্ম দিছে এইগিলা খাই জন্ম দিছে নেকি চুৱেৰ বাচ্চা
দাদা কি পঢ়ি আছা তুমি? মই পঢ়ি আছো BSc আৰু এইটো কৃষ্ণংগ আছোন একবাৰ বংশু গেলি পেলাম, বংশু মাৰা দম আছে, বংশু গেলি পেলাম। দম আছে যে আছোন চকুৰ আগত, তাৰপিছত দেখাই আছো কিয় ডিলিট কৰিছে মেছেজ। মাইৰেৰ মূৰা ভাঙি পেলাম চৰত, মাইৰে এইগিলা খাই জন্ম দিছি চুয়াৰ বাচ্চা বেটি চুদাৰ পোৱাৰ। भाइयों बहनों, यह देश बदल रहा है, लेकिन कुछ लोगों का दिमाग नहीं बदल रहा है। বন্ধুসকল, এই মহাপুৰুষজনৰ ব্যৱহাৰ দেখাৰ পিছত আপোনালোকৰ হয়তো সকলোৰে চাপৰি মাৰিব মন গৈছে, নহয় জানো? একো নাই, মাৰি লওক, মোৰো মাৰিব মন গৈছে। কিছুদিনৰ আগতে এই মহাপুৰুষবোৰে লগ লাগি আমাৰ দৰে ৰোষ্টাৰবোৰৰ ওপৰত ৰিপৰ্ট মাৰিবলৈ কৈছিল আৰু বাটত লগ পালে চৰাবলৈ কৈছিল। কিন্তু এতিয়া মই ক'ব খুজিছো যে পাৰ যদি নিজৰ ওপৰত ৰিপৰ্ট মাৰিবলৈ ক আৰু চৰাবলৈ ক। আচলতে ইয়াৰ জব নিউজবোৰ চাই কেইজনে চাকৰি পাইছে বা কেইজনে ইণ্টাৰভিউ মাৰিছে আমি নাজানো, কিন্তু এটা কথা নিশ্চয় জানিব পাৰিছো যে ইয়াৰ পৰা আমাৰ অসমবাসীয়ে হয়তো লোকেল অসমীয়া গালি ভালদৰে শিকিব পাৰিছে। চালা, এই বপুৰাকটো মই কিছুদিনৰ আগলৈকে চিনিয়ে পোৱা নাছিলো, কিন্তু ডিম্পু দাহঁতৰ লগত ভিডিঅ' দিয়াৰ পিছত বপুৰা একদম ছুপাৰষ্টাৰ হৈ গ'ল। বাহ, মানিব লাগিব দেই বপুৰাক। এইবোৰ হৈছে চালা ফকতীয়া কাম নোহোৱা ভতুৱা বাকচদিয়া। সকলোৱে ভাবে যে ৰোজ মানে হৈছে কেৱল গালি, কিন্তু জব নিউজৰ নামত জিতুমণি নামৰ এই ফকতীয়া ফাল্টু ইউটিউব চেনেলটোৰ পৰা এইবোৰ কি অভদ্ৰামী। বাদ দিয়ক আৰু এইবোৰ, বুজাই বুজিব নুবুজাই ভুকিব নে কি কোৱা বন্ধুসকল? মানিব লাগিব কিন্তু দেই আমাৰ অসমৰ গণ্য মান্য জঘন্য জ্ঞানী জধামূৰ্খ ইউটিউবাৰ কেইজনক। নিজৰ পুকুৰটো গেলগেলীয়া লোকৰ পুকুৰলৈ পানী ছিটিয়াবলৈ সাজুৱে হৈ থাকে। বন্ধুসকল, এতিয়া আহিছো আৰু এজন মহাপুৰুষৰ ওচৰলৈ। এই মহাপুৰুষজনক হয়তো আপোনালোকে সকলোৱে ভালদৰে চিনি নাপায়। চিনি পাবনো কেলে? কাৰণ এই মহাপুৰুষজন বৰ্তমানলৈকে ভাইৰেল হোৱা নাই। এই বপুৰাই ভাইৰেল হবলৈ বহুতো চেষ্টা চলাই আছে, কিন্তু বৰ্তমানলৈকে এই বপুৰাই ছাকচেছফুল হ'ব পৰা নাই। এই বপুৰা এটা ইউটিউব চেনেল আছে, চেনেলটোৰ নাম হৈছে ৰিয়েলিষ্টিক অসম, কিন্তু মোৰ হিচাপত হ'ব লাগিছিল চৰ্চাকাৰী অসম। কাৰণ আপোনালোকে যদি ভাবিছে যে এই বপুৰাৰ চেনেলত গৈ এটা ভালদৰে জ্ঞান ল'ব পাৰিম, তেতিয়াহ'লে আপোনালোকে এইটো ভুলকৈ ভাবিছে। কাৰণ এখেতৰ চেনেলত আপোনালোকে চৰ্চাৰ বাহিৰে আৰু বেছি একো নাপাব। আপোনালোকে যদি ভালদৰে চাই এই বপুৰা চেনেলটো, তেতিয়াহ'লে আপোনালোকে বুজি পাই যাব যে এই বপুৰাই কাৰ ওপৰত ভিডিঅ' বনোৱা নাই। আছামৰ ডেকাৰ পৰা আৰম্ভ কৰি অলিম্পিকা বৰুৱালৈকে, আনকি ডিম্পু বৰুৱাকো এৰা নাই এই বপুৰাই। কেৱল ইউটিউবাৰে নহয়, এই বপুৰাই টিকটকৰ ওপৰতো চৰ্চা কৰিবলৈ আৰম্ভ কৰিছে, কিন্তু বপুৰাই তথাপিও ছাকচেছফুল হ'ব পৰা নাই। এই বপুৰাই কিছুদিনৰ আগলৈকে আমাৰ ৰোষ্টাৰবোৰে ব্যৱহাৰ কৰা থাম্বনেইলবোৰৰ ওপৰত চকু দি আহিছিল, কিন্তু এতিয়া মই আপোনালোকক দেখুৱাম আচল কথাটো। এই বপুৰাই বেলেগৰ থাম্বনেইলৰ ওপৰত চকু দিয়ে, কিন্তু তেখেতৰ নিজৰ থাম্বনেইলৰ ওপৰত চকু দিবলৈ বপুৰাৰ সময় নাই। গতিকে মই এতিয়া আপোনালোকক দেখুৱাই দিম, আপোনালোকে নিজে চাই ল'ব। মানে বাগিচা, বাগিচা মানে ফুলনি, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। বন্ধুসকল, এইবোৰে হৈছে সেইটো চেনেলৰ পৰা আপলোড কৰা থাম্বনেইল, যিটো চেনেলে হয়তো পৰচৰ্চা কৰাত নম্বৰ 1 স্থান দখল কৰিবলৈ সক্ষম হৈছে অসমৰ ভিতৰত। বপুৰাই কিন্তু বেলেগৰ ওপৰত চকু দিওঁতে গৈছে, কিন্তু নিজৰ ওপৰত চকু দিবলৈ বপুৰাৰ সময় নাই। বপুৰাই হয়তো বহুতবাৰ চেষ্টা কৰিছিল ভাইৰেল হ'বলৈ, কিন্তু বপুৰাই বৰ্তমানলৈকে ভাইৰেল হ'বলৈ পৰা নাই। অৱশেষত সেই একে পদ্ধতি অৱলম্বন কৰিব লগা হ'ল এই বপুৰাৰ। মানিব লাগিব দেই বপুৰা তোমাক। তুমি কিন্তু অসমৰ ভিতৰত নম্বৰ 1 স্থান দখল কৰিবলৈ সক্ষম হৈছা পৰচৰ্চা কৰাৰ ক্ষেত্ৰত। বন্ধুসকল, আপোনালোকৰ কাৰোবাৰ যদি পৰচৰ্চা কৰা ট্ৰেইনিং ল'বলৈ মন আছে, তেতিয়াহ'লে এই বপুৰাৰ ওচৰত যাব পাৰে। ঠিক আছে তেনেহ'লে বন্ধুসকল, আজিলৈ ইমানেই। পুনৰ আৰু এটা নতুন আৰু ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত উপস্থিত হ'মহি। তো বন্ধুসকল, আপোনালোকৰ লগত যদি এনেধৰণৰ ভতুৱামি মক্কেলামিৰে ভৰা ভিডিঅ' আছে, তেনেহ'লে মোৰ ফেচবুক পেজত গৈ মোলৈ কণ্টেক্ট কৰক, মোলৈ শ্বেয়াৰ কৰক। তো বন্ধুসকল, আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু আপোনালোকে যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেললৈ, তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু লগতে সেই ঘণ্টা বটনটো বজাই দিয়ক। তো বন্ধুসকল, আজিলৈ ইমানেই। ধন্যবাদ।